নমস্কাৰ প্ৰাইমাৰী এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ দ্বাৰা সৰু সৰু ল'ৰা ছোৱালীক অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীক কেনেকৈ ইংৰাজী শব্দৰ অসমীয়া অৰ্থ বা অসমীয়া শব্দৰ ইংৰাজী অৰ্থ শিকাব পাৰোঁ তাৰ বিষয়ে অলপ আলোচনা কৰোঁ আহক। যে ইংৰাজী শব্দ জানিলেহে আমি ইংৰাজীত আগুৱাব পাৰিম বা ইংলিছ গ্ৰামাৰ শিকাব পাৰিম। অৰ্থাৎ আমি কেনেদৰে শিকাব পাৰোঁ নিজৰ ছাত্ৰ ছাত্ৰীক। এইটো ভিডিঅ' যদি অভিভাৱকে চাই আছে তেন্তে অভিভাৱকসকলে কি কৰিব লাগিব? অভিভাৱকসকলে তেওঁলোকক প্ৰশ্ন কৰিব লাগিব। অৰ্থাৎ যেনেদৰে গছ, যদি কয় গছ শব্দটোৰ ইংৰাজী কি, ঠিক সেইদৰে সিহঁতে যদি পাৰে, সিহঁতে যদি জানে তেন্তে সিহঁতে ক'ব ট্ৰি। এনেদৰে প্ৰায় সদায় 10টামান এনেদৰে সুধি থাকিলে বা কুৱেশ্যন কৰি থাকিলে নিশ্চয় বহুতকেইটা অৰ্থাৎ এমাহৰ ভিতৰত বহুতকেইটা শব্দ শিকিব পাৰিব। ঠিক এনেদৰে ৰিভাইজ কৰি থাকিব, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ লগত সহযোগিতা কৰি থাকিব, তেনেহ'লেহে শিকিব পাৰিব, মনত ৰাখিব। অৰ্থাৎ এনেকুৱাও হ'ব পাৰে যে আপুনি যোনটো সুধিব এইটো নোৱাৰিব পাৰে, কিন্তু আপুনি সেইটো অৰ্থ কৈ দিব বা শিকুৱাই দিব, তেন্তে সিহঁতৰ মনত থাকিব। আৰু যদি এইটো ভিডিঅ' ছাত্ৰ ছাত্ৰীসকলে চাই আছে তেন্তে সিহঁতে কি কৰিব? নিজৰ দেউতাকক সুধিব লাগিব বা মাকক সুধিব লাগিব বা নিজৰ ডাঙৰক সুধিলেই হ'ল, যে ক'ব লাগিব যে দলং শব্দটোৰ ইংৰাজী কি, মইতো নাজানো, এনেকৈ ক'ব লাগিব। তে সিহঁতে ক'ব যে দলং শব্দটোৰ ইংৰাজী হ'ল ব্ৰিজ। এনেদৰে ক'ব, ব্ৰিজ মানে হৈছে দলং। এনেদৰে আপোনালোকেও নিজৰ যদি শিকিবলৈ ইচ্ছা বা আগ্ৰহ আছে তেন্তে এনেদৰে সদায় কি কৰিব? যদি সদায় 10টামান সিহঁতৰ পৰা জানি বুজি লিখি লয়, তেনেহ'লে বহুতকেইটা এমাহৰ ভিতৰত বহুতকেইটাই শব্দ শিকিব পাৰিব। ঠিক এনেদৰে এতিয়া কথা হ'ল, যদি অভিভাৱকসকলে নাজানে, এটা নিজৰ ল'ৰাটো বা ছোৱালীটো সুধিছে যদি যে ধৰক এনেদৰে স্কাই মানে কি, এনেদৰে সুধিলে যদি নাজানে তেন্তে কি কৰিব? তেন্তে মোবাইলৰ সহায়ত ইহঁতৰ উত্তৰটো দিব পাৰিব। মোবাইলত অৰ্থাৎ কেনেকৈ? মোবাইলত নিজৰ মোবাইলটো অন কৰিব। অন কৰাৰ পিছত আপোনালোকে যে আমি জানো সকলোৰে মোবাইলত এটা ক্ৰম ব্ৰাউজাৰ আছে। ক্ৰম ব্ৰাউজাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেদৰে আহিব, ইয়াত লিখিব যে শব্দ বুলি লিখিব। অৰ্থাৎ XOBDO শব্দ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেদৰে আহিব, ইয়াৰ পাছত এইটো শব্দ লিখা আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ধৰক নিজৰ ল'ৰাটোৱে ক'লে যে প্লাই মানে কি? প্লাই অৰ্থাৎ প্লাই মানে কি? FLY অৰ্থাৎ প্লাই মানে কি বুলি কোৱাত আপোনালোকে ইয়াত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আহি যাব, অৰ্থাৎ প্লাই মানে অসমীয়া শব্দটো আহি যাব। যে মোবাইলৰ সহায়ত কেনেকৈ ইংৰাজী অৰ্থবোৰ উলিয়াব পাৰোঁ বা অসমীয়া শব্দৰ ইংৰাজী অৰ্থ কেনেকৈ উলিয়াব পাৰোঁ, যে চাওঁ আহক। প্ৰথম আমাৰ মোবাইলত, সকলোৰে মোবাইলত অৰ্থাৎ ক্ৰম ব্ৰাউজাৰ আছে। ক্ৰম ব্ৰাউজাৰত ক্লিক কৰি, অৰ্থাৎ ক্ৰম ব্ৰাউজাৰত গৈ ইয়াত গুগল আছে, গুগলত চাৰ্চ কৰিব। অৰ্থাৎ শব্দ বুলি চাৰ্চ, অৰ্থাৎ XOBDO অৰ্থাৎ DO শব্দ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ঠিক এনেদৰে আহিব। এনেদৰে অহাৰ পিছত আপোনালোকে ইয়াত আকৌ তলত শব্দটো ক্লিক কৰিব। তাৰপিছত ইয়াত ধৰক ইয়াত আমাৰ ইয়াত এই চাৰ্চ কৰিছিলোঁ আগতে, বুক লিখা আছে। ধৰক আপোনাৰ ল'ৰাটোৱে ভোকৰ অৰ্থটো কি বুলি ক'লে আপুনি হয়তো নাজানে এইটো, কিন্তু আপুনি ইয়াত চাৰ্চ কৰিব পাৰিব। চাৰ্চ কৰাৰ পিছত ইয়াত কি কৰিব? যে ভোকৰ অৰ্থটো, অসমীয়া অৰ্থটো আহি যাব। বুক মানে ইংলিছত বুক আৰু আছামিজত কিতাপ বুলি কোৱা হয়। ঠিক আছে, ঠিক এনেদৰে আপোনালোক ল'ৰাটোক শিকাব পাৰিব। ধৰক এতিয়া আপোনাৰ ল'ৰাটোৱে অসমীয়া কৈছে, অৰ্থাৎ অসমীয়া কৈছে যে কলম মানে কি? আপুনি কলম বুলি অৰ্থাৎ অসমীয়া লিখোঁতে আপোনালোকে সদায় কিবৰ্ডটো অসমীয়া কৰি ল'ব পাৰিব।
ধৰক কলম বুলি কৈছে, কলম 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 লিখি পেলাই আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত ঠিক এনেদৰে আহিব, কলমৰ ইংলিছ হ'ল পেন। ঠিক আছে, এনেদৰে আপোনাৰ ল'ৰা ছোৱালীক শিকাব পাৰিব। এতিয়া এইটো কৰিবলৈ হ'লে মোবাইলত ইণ্টাৰনেট লাগিব, আৰু যদি ইণ্টাৰনেট নাথাকে তেন্তে কি কৰিম? ইণ্টাৰনেট নাথাকিলেও তাৰো উপায় আছে, অৰ্থাৎ আমি সকলোৰে মূৰত প্লে ষ্ট'ৰ আছে, প্লে ষ্ট'ৰত গৈ এটা এপছ ডাউনলোড কৰি ল'ব লাগিব। এপছটোৰ নাম হ'ল অসমী, অৰ্থাৎ অসমী বুলি সাৰ্চ কৰিব, অৰ্থাৎ AXOMI, অসমী বুলি সকলোৱে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এনেদৰে আহিব, মই ডাউনলোড কৰি ৰাখিছোঁ সেইকাৰণে অপেন আহিছে, আপোনালোকৰ ইনষ্টল আহিব। ইনষ্টল অহাৰ পিছত যে আপোনালোকে মোবাইল স্ক্ৰীনত যাব, অৰ্থাৎ ইয়াত অসমী অৰ্থাৎ এপছটো আহি যাব অসমী, তাৰপিছত ইয়াত ক্লিক কৰিব, অসমীটোত এই এপছটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো কোনো ইণ্টাৰনেট নালাগে। যদি আপোনাৰ যদি আছামিজ টু ইংলিছ অৰ্থাৎ অসমীয়াৰ পৰা ইংৰাজী শব্দ লাগে তেন্তে ওপৰটোত ক্লিক কৰিব, আৰু যদি ইংৰাজীৰ পৰা অসমীয়া অৰ্থ লাগে তেন্তে তলৰটোত ক্লিক কৰিব, অৰ্থাৎ মই তলৰটোত ক্লিক কৰিছোঁ। তলৰটোত ক্লিক কৰাৰ পিছত ইয়াত লিখিছোঁ, ঠিক ইয়াত যেতিয়া লিখিছিলোঁ বুক, BOOK বুক, এনেদৰে লিখিছোঁ। ঠিক আছে, বুক মানে কিতাপ, ইয়াতো আহি গ'ল। ঠিক এনেদৰে বহুতকেইটা শব্দ আছে, বুক মানে গ্ৰন্থ বুলি কোৱা হয়, পুথি বুলি কোৱা হয়, পুস্তক বুলি কোৱা হয়, এনেদৰে আছে। আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীয়ে নিজে শিকিব পাৰিব ইয়াৰ পৰা অৰ্থবোৰ। ঠিক আছে, আৰু যদি অসমীয়া শব্দৰ অৰ্থ লাগে তেন্তে তলৰটোত ক্লিক কৰিব, টাইপ ইন আছামিজ। ইয়াত টাইপ ইন আছামিজ অৰ্থাৎ ইয়াত কীবৰ্ডটো অসমীয়া লাগিব। ঠিক এনেদৰে তাত লিখিছোঁ যেনে কলমটো লিখি দিওঁ কলম লিখি পেলাই সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত ঠিক এনেদৰে আহিব, কলম মানে পেন। ঠিক আছে।